নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ খুব ধুনীয়া টেষ্টি এটা চাটনি ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে জিকাৰ বাকলিৰ চাটনি। এই চাটনিখন কেনেকৈ বনালোঁ মই দেখাম আপোনালোকক। তেনেহ'লে ব'লকচোন চাটনিখন বনাবলৈ ৰেডি কৰোঁ। জিকাৰ বাকলিৰ চাটনি বনাবলৈ প্ৰথমতে মই জিকাকেইটা ভালদৰে ধুই তাৰ পৰা বাকলিখিনি উলিয়াই লৈছোঁ। এয়া দেখিছেনে, বাকলিখিনি ধুনীয়াকৈ মই কাটি লৈছোঁ। তাৰ পাছত বাকলিখিনি মই এনেদৰে এটা চাইজত কাটি ল'লোঁ। এতিয়া মোক চাটনিখন বনাবলৈ লাগিব জিকাৰ বাকলিখিনি, যিখিনি মই কাটি লৈছিলোঁ সেইখিনি, আৰু কেইখিলামান নৰসিংহৰ পাত আৰু দুটা জলকীয়া, দুটুকুৰা আদা আৰু কেইফুটামান নহৰু লৈছোঁ। আৰু ইয়াত অকণমান থেকেৰাও মই দেখাব লাগিছিলে, যিখিনি ইয়াত দেখুওৱা নহ'লে সেইখিনি মই বনাওঁতে দেখাই দিম আপোনালোকক। এতিয়া গেছত পেনখন গৰম কৰি লৈছোঁ আৰু ইয়াতে অকণমান মিঠাতেল দিছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু তেলখিনি ভালকৈ গৰম হ'লত ইয়াতে কেইটামান গোটা জিৰা দি দিছোঁ আৰু জিৰাকেইটা অলপ ফুটিবলৈ দিম। এতিয়া ইয়াতে জিকাৰ বাকলিখিনি দি দিছোঁ আৰু লগতে আদা নহৰুখিনিও দি দিছোঁ। আৰু এইখিনি সিজিবৰ বাবে অকণমান নিমখো দি দিছোঁ, তেতিয়া সোনকালে সিজিব। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ আৰু অলপ সময় ভাজি থাকিম। লগতে নৰসিংহৰ পাতখিনিও দি দিছোঁ। এয়া দেখিছেনে, মই ইমানটো জোখলৈকে ভাজি লৈছোঁ, অলপ ৰঙচুৱা হোৱালৈকে ভাজিছোঁ। মানে জিকাৰ বাকলিখিনি সিজালৈকে ভাজি ল'ব লাগিব। এতিয়া এইখিনি হৈ গ'ল আৰু মই এইখিনি এখন প্লেটলৈ কাঢ়ি লৈছোঁ। এতিয়া এটা মিক্সি জাৰত মই গোটেইখিনি ভৰাই ল'ম, জিকাৰ বাকলিখিনি লগতে আদা নহৰুখিনি। আৰু অকণমান থেকেৰা দিছোঁ আৰু জলকীয়া দুটাও দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিম। নিমখ যিটো আগতে দিছিলোঁ সেইবাবে অকণমান দিম। নিমখ দি দিলোঁ আৰু এইখিনি এতিয়া ভালদৰে পিচি ল'ম মিক্সিত। এয়া মিক্সিত পিচা হৈ গ'ল। অকণমান পানী দি পিচি লৈছিলোঁ। এতিয়া এটা বাতিলৈ উলিয়াই লৈছোঁ ভালদৰে। আৰু দেখিছেনে, মই এটা পদুনাৰ আগ দি পেলাই আপোনালোকক সজাই দেখাইছোঁ। এতিয়া চাটনিখন খাবলৈ ৰেডি হৈ গ'ল। এই চাটনিখন খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় আৰু আপোনালোকেও কেতিয়াবা বনাই পেলাই চাব পাৰে। যিসকলে বনোৱা নাই, যিসকলে খোৱা নাই, সেইসকলে এবাৰ ট্ৰাই কৰি চাবচোন, খাই চাব, ভাল পাব। আৰু এতিয়া মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। তেতিয়ালৈ বাই বাই।